মনোজ কলিতা দিল্লীকাৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাই মনোজ কলিতাৰ পৰা অনুমতি লৈ লৈছোঁ। আজি তেওঁৰ বাইকত মই লখিমপুৰ লোকসভা সমষ্টি ভ্ৰমণ কৰিম আৰু ইয়াৰ আলেখ লেখ বিচাৰিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণে নিৰ্বাচন চলিছে। উজনি অসম ইতিমধ্যে মই শেষ কৰিছোঁ, এতিয়া উত্তৰ অসম লখিমপুৰ লোকসভা সমষ্টি। উঠোনে ভাইটি? মই ৰঙা নদীৰ ফালে যাম, কিন্তু তুমি যাবা, কিন্তু তাৰ আগতে অকণমান লখিমপুৰখন চাই আমি দুইটা অলপ কথা পাতি যাম দেই। মনোজ, তোমাৰ পৰা মই প্ৰথমে জানিব খুজিছোঁ, লখিমপুৰ লোকসভা সমষ্টিত প্ৰায় 15 লাখ চাগে ভোটাৰ আছে নহয়? 16 লাখ। আৰু এইবাৰ প্ৰতিদ্বন্দ্বিতাটো আমি গমেই পাইছোঁ, এফালে প্ৰদান বৰুৱা আৰু আনফালে উদয় শংকৰ হাজৰিকা। কি দেখিছা তুমি লখিমপুৰত? দাদা, প্ৰধান বৰুৱা যোৱা বছৰ তেখেতে সাংসদ আছিলে। হয় হয়। আৰু তেখেতৰ দিনবিলাকত তেখেতে ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, বিশেষকৈ জাতীয় সমস্যাবোৰ তেখেতৰ যিসমূহ প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু দ্বিতীয়জন হ'ল উদয় শংকৰ হাজৰিকা। তেওঁ আজি কিছুদিন পূৰ্বে কংগ্ৰেছ দলত যোগদান কৰিছে। হয়, শংকৰ হাজৰিকা আগতে বিজেপিৰ পৰা নিৰ্বাচন কৰিছে ন? হয়, আগতে বিজেপিৰ পৰা নিৰ্বাচন কৰিছে। তেখেতে মানে আপোনাৰ কংগ্ৰেছ দলত আজি যোগদান কৰা বেছিদিন হোৱা নাই। তাৰ পৰিলগতে তেখেতে মানে এতিয়া নতুনকৈ কংগ্ৰেছ যোগদান কৰি পেলাই তেখেতে এতিয়া দলীয় কৰ্মীবিলাকৰ লগত তেখেতে যোগাযোগ কৰি আছে। ভোটাৰ ৰাইজৰ মাজত যিদৰে সোমাব লাগিছিলে, যিদৰে তেখেতসকলে সোমাব পৰা এতিয়ালৈকে সক্ষম হোৱা নাই। আমি মানে ধাৰণা মতে উদয় শংকৰ হাজৰিকা এতিয়াও মানে প্ৰধান বৰুৱা ডাঙৰীয়াক মানে ধৰি লওক পিছ পেলাব পৰা ক্ষমতালৈ আহিবলৈ সক্ষম হোৱা নাই। কিন্তু এটা কথা মনোজ, তুমি লক্ষ্য কৰিছানে? মোৰ অনুভৱ হয় দেই, যিটো বিজেপি ঢৌ আমি ইয়াৰ আগৰ সংসদীয় নিৰ্বাচনত দেখিছিলোঁ, কোনোবা কিন্তু সেনেকুৱা মোদী মেজিক জাতীয় মানুহৰ মুখত কিন্তু বৰ বেছি কথা শুনা নাই। এবাৰ নাই। মানে কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে প্ৰতিশ্ৰুতি দিছিলে, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি, পেট্ৰল দাম আপোনাৰ কম কৰিম বুলি, কৃষকৰ সমস্যা সমাধান কৰিম বুলি, এই সকলোবিলাক সমাধানত তেখেতে সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি সকলোৱে জানো দিল্লীত আপোনাৰ কৃষকসকলে বিৰাট প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অসমতো বিভিন্ন প্ৰতিবাদ হৈ আছে। তেখেতসকলে যিধৰণে এই সমস্যাবোৰ সমাধান কৰিব লাগিছিলে, তাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আমি লখিমপুৰ টাউনত সোমাইছোঁ নহয়? আমি লখিমপুৰ টাউনত সোমাই লগ খাইছোঁ। তথাপি প্ৰদান বৰুৱাৰ বাবেও খুব মুকলি হৈ থকা নাই চাগে? নাই। এইবাৰ নাই। আমাৰ যদি বিৰোধী পাৰ্টীগৰাকী অকণমান শক্তিশালীভাৱে যদি আগতীয়াকৈ যদি তেখেতসকলে কাম কাজসমূহ কৰিলেহেঁতেন, প্ৰধান বৰুৱা এবাৰ পৰাজয় নিশ্চিত আছিলে। কিন্তু কংগ্ৰেছে যিধৰণে কাম কৰিব লাগিছিলে, বিৰোধী দলসমূহে যিভাৱে কাম কৰিব লাগিছিলে, তাত কিন্তু লখিমপুৰত সেইদৰে কাম কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। লখিমপুৰত মই মনোজ দেখিলোঁ, ৰাণী নৰ হ'ব নে উদয় শংকৰ হাজৰিকা হ'ব, এক দিনলৈকে মানুহে নাজানে। চাৰিওফালে প্ৰাৰ্থী দি দিয়া হ'ল, কিন্তু লখিমপুৰ একদম ওলোমাই ৰখা হ'ল লাষ্টলৈকে। এইটো এটা ডাঙৰ কংগ্ৰেছৰ বা বিৰোধীৰ বাবে সংকট যে ৰাণী হ'ব নে উদয় শংকৰ হাজৰিকা হ'ব জনা নাছিল। ৰাণী নৰ ভৰত নৰ বহি আছে, এতিয়া ভৰত নৰহে কংগ্ৰেছে এৰিছে। 19 তাৰিখলৈকে কি হয় নাজানো, তাততো চিপকাঙৰ প্ৰসংগও আহি পৰিব। কি কোৱা মনোজ? মানে চাওক দাদা, ৰাণী নৰ ডাঙৰীয়া যেতিয়া সাংসদ আছিল লখিমপুৰৰ, তেখেতেও সেই প্ৰধান বৰুৱাৰ নিচিনাই মৌনতা হৈ থাকিলে। বৃহৎ নদী বানপানী সমস্যা, গৰাখহনীয়া সমস্যা লখিমপুৰক জুৰুলা জুপুৰ কৰিছে। বিশেষকৈ স্বাস্থ্য কেন্দ্ৰত লখিমপুৰ আটাইতকৈ মানে পিছ পৰি আছিলে। এতিয়া তেখেতসকলে এইসমূহ যিদৰে সমাধান কৰিব লাগিছিলে, সেইসমূহ তেখেতে মৌনতা হৈ থাকিলে। আৰু গাঁৱে ভূঞে এটা কথা মানে আমি শুনিবলৈ পাওঁ, আগৰ ৰাণী নৰ আৰু বোলে ভৰত নৰে বিয়াগুম দুৰ্নীতি কৰিলে, বহুত দুৰ্নীতি কৰিলে, পাহাৰ গঢ়িলে, মাটি বাৰীত বিভিন্ন সা সম্পত্তি গঢ়িলে। এই ক্ষেত্ৰতো তেখেত ৰাণী নৰৰ কিছু মানে আপোনাৰ অসুবিধা হ'ল টিকেট পোৱাত। আৰু ৰাজ্যসভা সাংসদতো ভোটদানতো তেখেতৰ কিছুমান মানে বিজেপিক সমৰ্থন কৰা কিছুমান কথাও ওলালে। তো এই সকলোবোৰ লাগি তেখেত শেষত উদয় শংকৰ হাজৰিকাক টিকেটটো কনফাৰ্ম কৰিলে, যদিও মানে বহুত লেটকৈ পোৱাৰ কাৰণে দলৰে ভিতৰতে তেখেতসকল আজিকালি ৰাইজৰ যাবলৈ যিমানখিনি সময় লাগিছিলে, সেই সময়ত কিন্তু তেখেত তাকৰ হ'ল। আৰু সেইটো সময়ত প্ৰধান বৰুৱা ডাঙৰীয়া গাঁৱে ভূঞে, মানৱ ডেকা ডাঙৰীয়া গাঁৱে ভূঞে সোমাই মেলি ৰাইজক তেখেতসকলে নিজৰ যিসমূহ হিতাধিকাৰী আছে, হিতাধিকাৰী আঁচনিসমূহ ৰাইজৰ ঘৰে ঘৰে নিয়ে তেখেতসকলে কিন্তু তেখেতসকলৰ যিসমূহ মানে সুপৰিকল্পনা আছিলে, তাত কিন্তু সফল হোৱা আমাৰ দেখা পৰিলক্ষিত হৈছে। উদয় শংকৰ হাজৰিকা প্ৰথমতে আছিল বিজেপি, পুৰণা বিজেপি বুলি উদয় শংকৰ হাজৰিকাৰ নাম আছে। এবাৰ তেওঁ পাৰ্টীৰ পৰাও খেলিছে, এবাৰ তেওঁ নিৰ্দলীয় নিৰ্বাচন খেলিছে নহয়? এইবাৰ তেওঁ যে হঠাৎ কংগ্ৰেছ হৈ গ'ল, ইয়াৰ কাৰণটো একমাত্ৰ কেণ্ডিডেট হ'ব লাগে নে কি? মানে আমি শুনামতে ভূপেন বৰা ডাঙৰীয়াই তেখেতক টিকেট দিম বুলি কনফাৰ্ম কৰি আনিছে।
তেখেতক টিকেট দিম বুলিয়ে কৈছিলে, প্ৰথমতে শুনা টিকেট পাব বুলিয়ে কৈছিলে, আৰু টিকেট পোৱাৰ পিছত তেখেতে কংগ্ৰেছত যোগদান কৰিছে। আৰু কংগ্ৰেছ দলৰ মানে ধৰি লওক আভ্যন্তৰীণ বহু তেখেতৰ নিজৰ খেলি মেলি আছে। আজি যাত্ৰাটো বৰ সুন্দৰ যাত্ৰা হৈছে, খুব সুন্দৰ যাত্ৰা হৈছে। আৰু এই যাত্ৰাৰ মাজেদি আমি চেষ্টা কৰিছোঁ লখিমপুৰ লোকসভা সমষ্টিক চুবলৈ। মই মনোজ সুধিছিলোঁ তোমাক যে অসম গণ পৰিষদৰ এটা সময় দিয়াত আছিল, আমি জানো সকলোৱে, অৰুণ শৰ্মা ডাঙৰীয়া নহয়, তেখেত আছিল। পৰৱৰ্তী সময়ত আমাৰ উৎপল দত্ত, আৰু এই মুহূৰ্তত যদিও মিত্ৰ জোঁটৰ হৈ আছে অসম গণ পৰিষদ, উৎপল দত্ত একদম মৌন। কি আছে ভিতৰুৱা কথাটো? মানে এতিয়া চাওক, চবকেতো চকীখন চবকে দৰকাৰ। বিধায়ক উৎপল দত্ত ডাঙৰীয়া যেতিয়া বিধায়ক আছিলে লখিমপুৰখনত, কিন্তু তেখেতে মানে কৰিব মানে আমি ক'ব পৰা কাম, গৌৰৱেৰে ক'ব পৰা কাম একো নকৰিলে। তেখেতে আজি যেতিয়া MLA আছিলে, শেষৰ কালছোৱাত মানে আপুনি লাজ পাব, তেখেতৰ পৰা মানে বিশুদ্ধ খোৱা পানী বিচাৰিছিলে মানুহে, ৰাইজে গঞা ৰাইজে বিশুদ্ধ খোৱা পানী বিচাৰোঁতে মানে তেওঁ খঙত অগ্নিশৰ্মা হৈ মানে আপোনাৰ কোভিডৰ ৰাইজক মানে চৰিয়াম বুলি ক'লে। আৰু তাৰ পিছৰ পৰাই তেখেতে মানে এই ইলেকশ্যনত তেখেতে হাৰিলেও সেইবাৰ, মানৱ ডেকাৰ লগত হাৰিছে। আৰু যিদৰে তেখেতে ধৰি লওক আপোনাৰ জাতীয়তাবাদৰ যিসমূহ দুৰ্গ আছিলে, আৰু ৰাইজক যিধৰণে অসম গণ পৰিষদ দলটোৱে প্ৰতাৰণা কৰিলে, আন্দোলনৰ সময়ত তেখেতে যে 5গৰাকী শ্বহীদ হ'ল, আৰু শ্বহীদ হোৱাৰ লগে লগে তেখেতসকলে যাৰ ৰাইজৰ পক্ষত থাকিব লাগিছিলে, ৰাইজৰ পক্ষত থাকিব লাগিছিলে, আৰু ৰাইজৰ পক্ষত থাকি তেখেতে ৰাইজৰ লগত যিদৰে কাম কৰোঁ তাত সম্পূৰ্ণ ব্যৰ্থ হ'ল। দাদা এই মুহূৰ্তত অকণমান তেল ভৰাই ল'বৰ কাৰণে আমি দেখিছে আপোনালোকে সোমাইছোঁ পেট্ৰল পাম্পত। আৰু অসম গণ পৰিষদ সম্পৰ্কে মনোজে দুটামান কথা আপোনালোকক জনালে, আৰু ই সঁচাকৈ ট্ৰেজিক। অসম গণ পৰিষদ মোটামুটি কি লখিমপুৰত একেবাৰে শেষ হৈ গৈছে নেকি? আছে, নামত আছে, আৰু অফিচটোতো তেখেতসকল আছে। এতিয়াও ধৰি লওক কিছুমান কৰ্মী অসম গণ পৰিষদৰ আছে। তেখেতসকল যিহেতু আমাৰ অতুল বৰা কৃষিমন্ত্ৰী হিচাপে দায়িত্বত আছে, তেখেতে দলীয় কিছুমান কামসমূহ কৰি আছে। কিন্তু আগৰ তৃণমূল পৰ্যায়ত নাই, তেখেতৰ দুৰ্গ নাই। এতিয়া অসম গণ পৰিষদতো মই চালে তোমাৰ অতুল বৰাও আছে, আৰু ইফালে মইতো জনাত মহন্ত পন্থী হিচাপে সদায় উৎপল দত্তৰ নাম আছে। গতিকে ইয়াত যেনেকৈ অসম গণ পৰিষদক সহায় কৰিব লাগে বা বিজেপি মিত্ৰজোঁট হিচাপে, সেয়া কৰিছেনে? নাই, একদম মৌন। ইয়াত দাদা 14,000 হেক্টৰ কৃষিভূমি মানুহে খেতি কৰিবলৈ বাদ দিছে লখিমপুৰ। আপোনাৰ 2,27,700 মানে ভূমি আছে, তাৰে 15,000 হেক্টৰ ভূমিত দাদা কৃষি এতিয়ালৈকে মানুহে মানে এবাৰ কমি গৈছে। 4,000 টন ধান মানে উৎপাদন এবাৰ লখিমপুৰত কমিছে, যিটো কাৰণে মানে আমি এই কথাষাৰ আমি কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছোঁ। অসম গণ পৰিষদ এক প্ৰকাৰ লখিমপুৰত দুভাগ নহয়নে? এটা মহন্তপন্থী এতিয়াও বৰ্তি আছে, আৰু সিফালে অতুল বৰাৰ পন্থী বৰ্তি আছে। লখিমপুৰ লোকসভা সমষ্টিৰ যিটো ৰাজনৈতিক আলেখ লেখ যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু মানৱ ডেকাই কেইটামান কথা ক'লে শুনিলে। বিধায়ক মানৱ ডেকা সম্পৰ্কে মনোজৰ দৃষ্টিভংগী কেনেকুৱা? মানৱ ডেকা এজন মানে আপোনাৰ আচলতে ক'ব গ'লে তেখেত মানে এজন কৰ্মপটু বিধায়ক। তেখেতে যথেষ্টখিনি সমষ্টিটোৰ কাৰণে কাম কৰিছে। আগতে আমাৰ লখিমপুৰ সমষ্টি হিচাপে মানে ধৰি লওক যেনেধৰণে উৎপল দত্ত ডাঙৰীয়া কৰি আছিলে, তাৰ মানৱ ডেকা অহাৰ লগে লগে যথেষ্ট উন্নয়ন হৈছে, যথেষ্ট উন্নয়নমূলক কাম কৰিছে। সেইটো আপুনি ক'ব লাগিব। কিন্তু এটা কথা ক'ব লাগিব যে ৰাস্তা ঘাটসমূহ বনাইছে ঠিকেই, তাত কিন্তু নলা নৰ্দমা ড্ৰেইনসমূহ নোহোৱাৰ কাৰণে মানুহৰ যথেষ্ট অসুবিধা হৈছে। আৰু ঠিকা টুকুলিবোৰসমূহ যিদৰে থলুৱা ঠিকাদাৰ পাব লাগিছিলে, সেই অনুপাতে কিন্তু থলুৱা ঠিকাদাৰসমূহে কামসমূহ পোৱা নাই। ঠিকা আনিছে, কিন্তু লগত ঠিকাদাৰক লগত লৈও আনিছে। ঠিকা আনিছে, লগত ঠিকাদাৰক লৈ আহিছে। ইণ্টাৰেষ্টিং। আপোনাৰ ধৰি লওক মানৱ ডেকা MLA হোৱাৰ লগে লগে আমাৰ বাইপাছটো মুকলি হ'ল। 2 নম্বৰ কথা, আপোনাৰ গাঁৱে ভূঞে আগতে ৰাস্তাসমূহ যথেষ্ট বেয়া আছিলে, ৰাস্তাসমূহ ভাল হ'ল। লখিমপুৰ মাজমজিয়াত আপোনাৰ এটা ৱাল ক্লক আমাৰ নিৰ্মাণ কৰিলে। এতিয়া লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি তেখেতে সদৰ থানাৰ সন্মুখত নিৰ্মাণ কৰিছে। লগতে আপোনাৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ হাতত কাম লৈছে তেখেতসকলে, কাম কৰিছে, কাম নকৰা কিন্তু সাংসদজনে কিন্তু ভূমিকা একো নাই। নাওবৈচা সমষ্টিটো কেনেকুৱা, কি ধৰণৰ? নাওবৈচা সমষ্টিটো ভৰতচন্দ্ৰ ডাঙৰীয়া আছিলে কংগ্ৰেছৰ। তেখেতে যিধৰণে উন্নয়নমূলক কাম কৰিব লাগিছিলে তাতো তেখেতে কৰা নাই। আজি নাওবৈচা সমষ্টিটোৰ বাট পথ একেবাৰে মানে বেয়া। বাৰিষা হ'লে ৰাস্তাত মানে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, বিভিন্ন ধৰণৰ তাত সমস্যাও আছে। যিধৰণে উন্নয়ন কৰিব লাগিছে তেখেতে উন্নয়ন কৰা নাই, কেৱল সমষ্টি ৰাইজে দেখি নাপায় তেখেতক।
যোৱা বছৰ বানপানীৰ সময়ত তেখেতসকলে মানে খাদ্য বিতৰণ কৰিবলৈও তেখেত মানুহজন নাই। জে পি দাসে সঁচাই সামাজিকভাৱে কিমান ইয়াত প্ৰাসংগিক হৈ থাকে? জে পি দাস ডাঙৰীয়া ইলেকশ্যনৰ সময়তে মানুহে দেখে। অঁ, তাৰ বাহিৰে নেদেখে? তেওঁ মানে লখিমপুৰৰ নেকি? তেখেতটো লখিমপুৰে হয়। তেখেতে গুৱাহাটীতে থাকে, ৰাইজৰ মাজত তেখেতে যিদৰে সোমাব লাগে তেখেতে সোমোৱা নাই। মানৱ ডেকাক যেনেকৈ ক্ৰিটিচাইজ কৰিছে, জে পিকো তাই ক্ৰিটিচাইজ কৰাৰ বাট মুকলি আছে। তেখেতে ধুনীয়া লখিমপুৰ বনাম বুলি কৈছিলে। ধুনীয়া লখিমপুৰ। তেখেতে মানে ধুনীয়া লখিমপুৰ কনচেপ্টটোৱে তেখেতে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ কথা নক'লে। তেখেতৰ থকাত যাতে বৃহৎ নদীবান্ধ তেখেতে সমৰ্থনো কৰিছে। এতিয়া নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো বাট পথ নুলিয়ালে, উদ্যোগ এটা স্থাপন নকৰিলে তেখেতৰো চৰকাৰ আছিল। মানৱ ডেকাৰ বিষয়ে আপোনালোকক দেখুৱালোঁ। এইবাৰ ধুনীয়া লখিমপুৰ বনোৱা জে পি মনোজ জয়প্ৰকাশ দাসে দাবী কৰে, উদয় শংকৰটো কিমান এই দাবী গ্ৰহণযোগ্য? এতিয়া দাদা মই আপোনাক ক'লোৱেই, যিধৰণে উদয় শংকৰ হাজৰিকাক তেখেতসকলে আগতীয়াকৈ মানে ভোটাৰ ৰাইজৰ ওচৰত লৈ যাব লাগিছিলে, তাত কিন্তু তেখেতসকল ক'ৰবাত নক'ৰবাত বিফল হৈছে। আৰু দাদা সমস্যাৰ জৰ্জৰিত লখিমপুৰখনত সমস্যাসমূহৰ বিষয়ে যিদৰে ৰাইজৰ কাষত লৈ যাব লাগিছিলে তাতো তেখেতসকল বিফল হৈছে। আজি লখিমপুৰখনৰ 5খন বনাঞ্চল গোটেই ভূমিয়ে 4,000 পালোহি। হয়, কোৱা 5খন বনাঞ্চলৰ 4,750 হেক্টৰ ভূমি অৰুণাচল দখল কৰি ৰাখিছে। আজি কিছুদিন পূৰ্বে 2জন লোকক গুলীয়াই হত্যা কৰা হ'ল। এই কথাবোৰ তেখেতসকল দলীয় বিৰোধী হিচাপে যিধৰণে তেখেতসকল ৰাইজৰ মাজত লৈ যাব লাগিছিল সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেখেত বিফল। আৰু সেইকাৰণে মই ভাবোঁ বিৰোধী মানে অসমৰ এতিয়া নামতহে আছে, যেনেকৈ চৰকাৰখনে কৈ থাকে বিৰোধী নামতহে আছে, কামত নাই। সঁচা অৰ্থত আমি ৰাইজেও গম পাইছোঁ যে বিৰোধী মানে অকল নামতহে আছে, কামত কিন্তু নাই। কেৱল অখিল গগৈয়ে যিধৰণে চিঞৰি থাকে বা কথাবিলাক কৈ থাকে বা ক'ৰবাত গৌৰৱ গগৈয়ে যিধৰণে দন্ত ভাষণেৰে সমস্যাবোৰ কথা আলোচনা কৰে, তাৰ বাহিৰে কিন্তু বিগত দিনবিলাক সময়তো দেখিলোঁ কোনো এজন সাংসদে মাত নামাতিলে। আমি কেৱল মাত্ৰ আঁচনিসমূহ পুঁজি বিতৰণ কৰিবতো সাংসদ যেন নালাগে। এইবাৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ এটা ডাঙৰ ইছ্যু হৈ গৈছে নহয়, তুমি যেনেকৈ ক'লা। গগৈ আছে, গৌৰৱ গগৈ অসমৰ কণ্ঠ হৈ তেখেতে মাত মাতি আছে নহয়। অকল গৌৰৱ গগৈ যোৰহাটৰে নহয়, এতিয়া সমগ্ৰ অসমৰ দৃষ্টি গৌৰৱ গগৈৰ ওপৰত। যাতে সমগ্ৰ অসমবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে গৌৰৱ গগৈ যাতে যেন তেন জয় হৈ যায়। কাৰণ বিৰোধী যিটো সময়ত হিতাধিকাৰী আঁচনি, ধন বল, বাহুবল সকলো তেখেতলোকে লগাই দিয়াৰ পিছতো মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ তাতে আছে। তাৰপিছতো গৌৰৱ গগৈ ঢৌ আজি বাৰম্বাৰ আহিছে। তো মই ভাবোঁ যে গৌৰৱ গগৈ জিকাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়তা আছে, অসমৰ কাৰণে প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে গৌৰৱ গগৈ জিকাটো আমি যুৱক হিচাপে অত্যন্ত বিচাৰোঁ। বহুত বহুত ধন্যবাদ। ধন্যবাদ দাদা, লগ পাই। আমি আহি ৰঙা নদী পালোঁ আৰু মনোজ কলিতাই মোক ৰঙা নদী গোটেই লখিমপুৰ ভ্ৰমণ কৰালে। আৰু এইটো ৰঙা নদীৰ মথাউৰি পাৰ নেকি মনোজ? মথাউৰিৰ পাৰত তাতো দেখিছোঁ কাম চলিয়ে আছে, অৰ্থাৎ সৰ্বসাৰাই নিজৰ কাম কৰিয়ে আছে। এওঁলোকে ভোটদাতা, সময়ত ভোট দিব। ইয়াৰ পৰা আমি আপোনালোকক লৈ যাম অকণমান, যিহেতু